বৰ্তমান সময়ত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ বাবে বহু লোকেই স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে। এতিয়া উচ্চ কলেষ্টেৰল দেশৰ আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে। উচ্চ কলেষ্টেৰল ডিছলিপিডেমিয়া বুলিও কোৱা হয়। কলেষ্টেৰল হৈছে শৰীৰত উপস্থিত থকা এক প্ৰকাৰৰ চৰ্বি যিয়ে শৰীৰত বহুতো গুৰুত্বপূৰ্ণ কাম কৰে। এই চৰ্বিয়ে হৰম'ন, ভিটামিন ডি উৎপাদনত সহায় কৰে। শৰীৰৰ কলেষ্টেৰল মূলতঃ খাদ্যৰ পৰা উৎপন্ন হয়। ইয়াৰ লগতে যকৃতত কিছু পৰিমাণে কলেষ্টেৰল উৎপন্ন হয়। মূলতঃ কলেষ্টেৰল দুবিধ। প্ৰথমটো হ'ল LDL লো ডেন্সিটি লিপ'প্ৰ'টিন। দ্বিতীয়টো হ'ল HDL উচ্চ ঘনত্বৰ লিপ'প্ৰ'টিন। য'ত উচ্চ ঘনত্ব লিপ'প্ৰ'টিন আমাৰ বাবে অতি ভাল, ইয়াক ভাল কলেষ্টেৰল বুলি কোৱা হয়। একে সময়তে কম ঘনত্বৰ লাইপ'প্ৰ'টিন আমাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। ইয়াক বেয়া কলেষ্টেৰল বুলি কোৱা হয়। ই ৰক্তবাহী নলীত জমা হৈ পৰে। ইয়াৰ বাবে তেজৰ সোঁতও বন্ধ হৈ যায়। ধমনীত জমা হোৱা চৰ্বিক প্লেক বোলা হয়। ইয়াৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰ'কৰ সম্ভাৱনা বৃদ্ধি পায়। মূলতঃ খাদ্যাভ্যাস, ধূমপান, মদ খোৱা আৰু ব্যায়ামৰ অভাৱৰ ফলত বেয়া কলেষ্টেৰল বৃদ্ধি পায়। যদি শৰীৰত ভাল কলেষ্টেৰল কমি যায় আৰু বেয়া চৰ্বি বৃদ্ধি পায়, তেন্তে ইয়াক হাই কলেষ্টেৰল বোলা হয়। আজিকালি উচ্চ কলেষ্টেৰলৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। কিন্তু 5 প্ৰকাৰৰ লোকৰ উচ্চ কলেষ্টেৰল হোৱাৰ আশংকা বেছি। এই ভিডিঅ'ৰ জৰিয়তে সেই মানুহবোৰ কোন জানি লওঁ আহক। এই 5 প্ৰকাৰৰ লোকৰ উচ্চ কলেষ্টেৰল হোৱাৰ আশংকা থাকে। ভুল খাদ্যাভ্যাসত থকা লোক। গৱেষণাৰ মতে যিসকল লোকে খাদ্যত ট্ৰান্স-ফেট বা চেচুৰেটেড ফেট বেছিকৈ সেৱন কৰে, তেওঁলোকৰ উচ্চ কলেষ্টেৰল হোৱাৰ আশংকা থাকে। বিশেষজ্ঞসকলে কয় যে যদি আপুনি আপোনাৰ খাদ্যত বেছিকৈ তেল, ঘিউ, মাখন আৰু পনীৰ খায়, তেন্তে উচ্চ কলেষ্টেৰল হোৱাৰ আশংকা থাকে। ইয়াৰ উপৰিও যদি আপুনি জাংক ফুড, চেনি, কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খায়, তেন্তে আপোনাৰ উচ্চ কলেষ্টেৰল হোৱাৰ আশংকা থাকে। মেদবহুলতাত ভুগি থকা লোক। আজিকালি মেদবহুলতাৰ সমস্যাত বহুতেই অসুবিধা পায়। জিনীয় বিসংগতি, অতিমাত্ৰা খাদ্যাভ্যাস, উচ্চ চৰ্বিযুক্ত খাদ্য আৰু শাৰীৰিক ক্ৰিয়াকলাপৰ অভাৱৰ বাবে ওজন বৃদ্ধি। ইয়াৰ ফলত শেষত মেদবহুলতা হয়। এই সমস্যাত ভুগি থকা লোকসকল উচ্চ কলেষ্টেৰল হোৱাৰ আশংকা থাকে। যদি আপোনাৰ বডি মাছ ইনডেক্স 30তকৈ অধিক হয়, তেন্তে আপোনাৰ উচ্চ কলেষ্টেৰল হোৱাৰ আশংকা থাকে। এনে লোকৰ বাবে উচ্চ চৰ্বিযুক্ত খাদ্যৰ পৰা আঁতৰি থকাটোৱেই ভাল। কোৱা হয় যে সঠিক খাদ্যাভ্যাস পালন কৰিলে এই বিপদ কমি যাব। ব্যায়াম নকৰা লোক। আজিৰ ব্যস্ত জীৱনশৈলীত বেছিভাগ মানুহৰে সময় অতি কম। লগতে শাৰীৰিকভাৱে সক্ৰিয় নহয়। বহুতে ব্যায়াম কৰাত অসুবিধা পায়। ব্যায়াম কৰিবলৈ সময় নাই।
ফলত অধ্যয়নত দেখা গৈছে যে এনে লোক উচ্চ কলেষ্টেৰলৰ দ্বাৰা প্ৰভাৱিত হয়। ব্যায়াম নকৰিলে কেৱল উচ্চ কলেষ্টেৰলেই নহয়, বহু ৰোগৰ আশংকা থাকে। ধূমপান কৰা লোক। ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই বেয়া অভ্যাসে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে। ধূমপায়ীসকলৰ কলেষ্টেৰলৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়। ইয়াৰ ফলত উচ্চ কলেষ্টেৰল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ধূমপানে ভাল কলেষ্টেৰল কমায়। ফলত যিসকল লোকৰ এই বেয়া অভ্যাস আছে, তেওঁলোকৰ ওপৰত উচ্চ কলেষ্টেৰলৰ প্ৰভাৱ পৰে। উচ্চ কলেষ্টেৰলৰ উপৰিও হৃদৰোগ আৰু ৰক্তচাপ সম্পৰ্কীয় ৰোগৰ সম্ভাৱনাও অধিক। মদ্যপান কৰা লোকসকল। মদ্যপান কৰা লোকসকলৰ বেয়া কলেষ্টেৰল হোৱাৰ সম্ভাৱনা বেছি। মদ্যপানে মুঠ কলেষ্টেৰল বৃদ্ধি কৰে। ই ভাল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে। ইয়াৰ ফলত বেয়া কলেষ্টেৰল বৃদ্ধি পায়। বিশেষজ্ঞসকলে কয় যে উচ্চ কলেষ্টেৰলৰ উপৰিও মদ্যপান কৰা লোকসকলৰ হৃদৰোগ, যকৃত বিকলতা, পক্ষাঘাত আৰু মানসিক ৰোগৰ আশংকাও থাকে। উচ্চ কলেষ্টেৰল কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? উচ্চ কলেষ্টেৰল কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? উচ্চ কলেষ্টেৰল বৃদ্ধি কৰা খাদ্য পৰিহাৰ কৰক। ঘিউ, তেল আৰু শোধিত খাদ্য কম পৰিমাণে খাব লাগে। চৰ্বিযুক্ত খাদ্য খাব নালাগে। খাদ্যত নিমখ কমাব লাগে। পশুৰ চৰ্বি একেবাৰেই নাখাব। ইয়াৰ বাহিৰেও ওজন কমোৱাৰ চেষ্টা কৰক। ধূমপান, মদ্যপান বন্ধ কৰক। প্ৰতিদিনে 30 মিনিট ব্যায়াম কৰাৰ পৰিকল্পনা কৰক। দৈনন্দিন খাদ্য তালিকাত শস্য, সেউজীয়া শাক-পাচলি আৰু সতেজ ফল-মূল অন্তৰ্ভুক্ত কৰক। শুকান ফল, কাঠবাদাম, আখৰোট, পিস্তা ইত্যাদি আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। ব্ৰকলি, পালেং, ভেন্দি, গাজৰ আদি শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰক। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' আমি আপোনালোকৰ ওচৰলৈ আনি থাকিম। আমাৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।